এয়া মই মিক্স চব্জি বনাবলৈ লৈছোঁ। এয়া ৰঙালাও, আলু, ঢেকীয়া আৰু এয়া পিঁয়াজ আৰু এয়া ৰঙালাও আগ ধুই লৈছোঁ আৰু এইখিনি চয়াবিন। ইয়াৰ পৰা মই মিক্স চব্জি বনাম। এতিয়া মই ইয়াতে তেল দিছোঁ। প্ৰথমতে মই চয়াবিনখিনি ভাজি ল'ম। অকণমান নিমখ দিছোঁ। এয়া মোৰ চয়াবিন ভাজি হৈ গ'ল। এতিয়া এইখিনি মই উঠাই দিম। এতিয়া মই ইয়াতে তেল দিছোঁ অলপমান। পিঁয়াজ দিছোঁ। পিঁয়াজখিনি ভজা হোৱাৰ পিছত নহৰু দিব লাগিব। এতিয়া পিঁয়াজখিনি ৰঙচুৱাকৈ ভজা হৈ গ'ল। এতিয়া মই ইয়াতে নহৰু পেষ্টখিনি দিছোঁ। অলপ জিৰা দিছোঁ, জিৰা গুড়ি আৰু অকণমান জলকীয়া গুড়ি দিছোঁ। তাৰপিছত এইখিনি অকণমান ভাজি লওঁ। এতিয়া মছলাখিনি ভজা হৈ গ'ল। এতিয়া মই ইয়াতে ৰঙালাও আলুখিনি দি দিওঁ। এতিয়া মই ইয়াতে নিমখ দিছোঁ আৰু এয়া হালধি দি দিছোঁ। এতিয়া মই এইখিনি অকণমান লগাই ইয়াতে চিমটো কমাই দিওঁ, অকণমান ঢাকি থৈ দিওঁ। এতিয়া মই ইয়াতে কাটি থোৱা খিনি আৰু এতিয়া ঢাকনিখন লগাই দিছোঁ। পিছত ঢাকনিখন গুচাই দিব লাগিব। এতিয়া এইখিনি অকণমান লৰাই দিছোঁ। অকণমান লৰাই দিছোঁ। এইখিনি অকণমান লৰাই দিওঁ। অকণমান পানী দি দিওঁ আৰু সিজিবলৈ দি দিওঁ। এতিয়া মই ইয়াতে অকণমান জলকীয়া গুড়ি দিছোঁ, ৰেড চিলি। এতিয়া চয়াবিনখিনি দি দিছোঁ। অলপ টাইমৰ কাৰণে ঢাকনি দিছোঁ। এয়া মোৰ মিক্স চব্জি খাবলৈ ৰেডি হৈ গ'ল। এতিয়া মই বন্ধ কৰি দিছোঁ। ৰেডি হৈ গ'ল।